সন্মানীয় গোসাইগাঁও প্ৰেছ ক্লাবৰ অন্তৰ্গত বিভিন্ন সংবাদ মাধ্যমৰ সৈতে জড়িত শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজি আমাৰ এইখন সংবাদমেলত উপস্থিত আছে আমাৰ সন্মানীয় RMCৰ উপদেষ্টা আব্দুল আজিজ খান সাহেব। ইয়াতো আমাৰ উপস্থিত আছে কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ফজৰ আলী আহমেদ ডাঙৰীয়া, আমাৰ সাধাৰণ সম্পাদক ছাজান আহমেদ ডাঙৰীয়া, কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি সম্পাদক আৰু বিষয়ববীয়াসকল। আজি আমাৰ RMCৰ এইখন জৰুৰীভাৱে প্ৰেছ মিটৰ মূল উদ্দেশ্যটো হ'ল যে আজি আমাৰ গোসাইগাঁৱৰ RMCৰ মুখ্য কাৰ্যালয়ত আমাৰ ধৰ্মীয় সংখ্যালঘু পৰিষদ তথা RMCৰ বেনাৰ লগাই ইয়াতে সময়ে সময়ে আমাৰ কিছু সভা সমিতি অনুষ্ঠিত হৈয়ে থাকে। যেহেতু আমাৰ কাৰ্যালয়খনত এখন ডাঙৰ কমিউনিটি হল আছে, গতিকে তাতে আমাৰ সময়ে সময়ে বিভিন্ন দল সংগঠনে সভা পাতি থাকে। তো তেনেকুৱা ধৰণৰ আমাৰ যিজন অফিচ বিয়াৰাৰ আছিলে, এখন সভা অনুষ্ঠিত হ'ব বুলি কোৱাত চাবিখন দিছিলে। গতিকে আমাৰ কাৰ্যালয়তেই RMCৰ লগত কোনো ধৰণৰ সম্বন্ধ নথকা একাংশ ব্যক্তিয়ে এইখন অফিচত সোমাই পেলাই RMCৰ সাধাৰণ সভা নাম দি পেলাই যি এখন সভা অনুষ্ঠিত কৰি এইখন সভাৰ জৰিয়তে RMCৰ কেন্দ্ৰীয় সমিতি ঘোষণা কৰা কাৰ্যক আমি RMCৰ কেন্দ্ৰীয় সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ইয়াক ধিক্কাৰ জনাইছোঁ আৰু সম্পূৰ্ণৰূপে অবৈধ বুলি আমি ঘোষণা কৰিছোঁ। প্ৰথম কথা। দ্বিতীয় কথা হ'ল, এইখন সভাত আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন সংবাদমেলৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ যে এইখন সভাৰ পিছত যিখন সংবাদমেল অনুষ্ঠিত কৰিছিল, সেই সংবাদমেলত BPFৰ CWC মেম্বাৰ তথা PMB বৰ্ডৰ মেম্বাৰ গুলজাৰ হুছেইন মোল্লা চাহাবৰ সভাপতিত্বত এইখন সভা অনুষ্ঠিত হৈছিল আৰু একেই সংবাদমেলত কেন্দ্ৰীয় সমিতিৰ ঘোষণা কৰিছে আৰু তাতে 7খনকৈ জিলা সমিতি থকা বুলি কৈছে। আচলতে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি স্পষ্ট কৰি দিছোঁ, তাতে আমাৰ RMCৰ কোনো এখন জিলা সমিতি অংশগ্ৰহণ কৰা নাই। অকল গোসাইগাঁও জিলা সমিতিৰ সভাপতি সম্পাদক আছিলে আৰু চিৰাং জিলাৰ পৰা বহিষ্কাৰ হোৱা, অপহৰণ কৰি বহিষ্কাৰ কৰা গাজিবৰ ৰহমান আৰু আব্দুল ছাত্তাৰ আহমেদক যোৱা 31 জানুৱাৰী তাৰিখে আমাৰ হাউলিত যিখন জেনেৰেল মিটিং অনুষ্ঠিত হৈছিল, সেই জেনেৰেল মিটিঙৰ সিদ্ধান্ত মৰ্মে আব্দুল ছাত্তাৰ আহমেদ আৰু গাজিবৰ ৰহমান আৰু গোসাইগাঁও জিলা সমিতি আমি চৌকছ জাৰি কৰিছিলোঁ। কিন্তু এসপ্তাহ সময় উকলি যোৱাৰ পিছতো এইসকলৰ কাৰণ দৰ্শাই জাননী দিয়া নাই। ইতিমধ্যে আমাৰ কোৰ কমিটিৰ সিদ্ধান্ত মতে এখেতসকলক বহিষ্কাৰ কৰা হৈছে। গতিকে আব্দুল ছাত্তাৰ আহমেদ, গাজিবৰ ৰহমান আৰু গোসাইগাঁও জিলা সমিতি ইতিমধ্যে ডিজলভ আৰু আব্দুল ছাত্তাৰ আৰু গাজিবৰ ৰহমান সংগঠনৰ পৰা বহিষ্কৃত ব্যক্তি। এখেতসকলে আমাৰ RMCৰ কোনো ধৰণৰ সদস্য নহয় আৰু যিখিনি ব্যক্তি তাতে একগোট হৈছিল, প্ৰায় আমি যিখিনি চিনি পাইছোঁ সকলোখিনি মানুহে BPFৰ লগত জড়িত, BPF দলৰ সক্ৰিয় সদস্য। গতিকে এতিয়া আমাৰ প্ৰশ্ন হৈছে যে গুলজাৰ হুছেইন মোল্লা BPFৰ CWC মেম্বাৰ আৰু PMB বৰ্ডৰ মেম্বাৰ হৈ পেলাই RMC এখন জাতীয় সংগঠন, এই সংগঠনটোক দ্বিখণ্ডিত কৰাৰ কাৰণে, বিভাজন কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে, ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ আৰু আমি সকীয়াই দিছোঁ এইসকল ষড়যন্ত্ৰকাৰীসকলক যে এইখন জাতীয় সংগঠন। আজি আমি RMCয়ে আমাৰ জাতিটোৰ বিভিন্ন সমস্যা লৈ পেলাই আমি সময়ে সময়ে ৰাজনৈতিকভাৱে আলাপ আলোচনা কৰি জাতিটোৰ হৈ পেলাই কাম কৰি আছোঁ। আমি বৰ্তমান প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL চৰকাৰৰ লগত থাকি পেলাই আমি ভূমিহীন নাগৰিকসকলক ভূমিৰ ভত্তা দিবলৈ সক্ষম হৈছোঁ। আমি বিভিন্ন উন্নয়নমূলক কাম কাজত কিছু পৰিমাণে হ'লেও আমি অংশগ্ৰহণ কৰিব পাৰিছোঁ আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে BTC অঞ্চলত ইমান দিনে আমি হত্যা, হিংসা, ধন দাবী, অপহৰণ কাণ্ডৰ লগত ইমান আমি নিৰ্যাতন হৈ আহিব লগা হৈ আছিলে। আজি BTC অঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত RMCয়ে অংশ লৈ পেলাই কাম কৰি আছোঁ। এইটো সহ্য কৰিব নোৱাৰি আজি BPF দলৰ নিৰ্দেশ মতে, BPF দলৰ নেতা বক্তাৰ আলী আহমেদ এখেতৰ নিৰ্দেশ মতে এইখন কমিটি বনোৱা হৈছে বুলি আমি গম পাইছোঁ। গতিকে আমি আজিৰ এইখন সংবাদমেলৰ জৰিয়তে BPF দলৰ উপসভাপতি বক্তাৰ আলী আহমেদকো আমি তীব্ৰ ভাষাৰে আমি সকীয়াই দিছোঁ যে আপোনাৰ ইয়াৰ পৈতৃক সম্পত্তি নহয়। যোৱা 17 বছৰে হাগ্ৰামা মহিলাৰী শাসনকালত আপুনি RMCক ব্যৱহাৰ কৰি যি কলংকিত ভাৱে আপুনি RMCক ব্যৱহাৰ কৰিছে, সেয়া সংখ্যালঘু ৰাইজে পাহৰি যোৱা নাই। অকল আপোনাৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে বিগত 17টা বছৰে হাগ্ৰামা মহিলাৰীৰ লগত মিলি পেলাই আপুনি ৰাজনৈতিক মুনাফা সিদ্ধি কৰাৰ কাৰণে ব্যৱহাৰ কৰিছে। কেতিয়াও জাতিটোৰ কাৰণে কাম কৰা নাই। জাতিটোক নিৰাপত্তা দিয়াত আপুনি ব্যৰ্থ হৈছিল, আপুনি উন্নয়ন কৰাত ব্যৰ্থ হৈছিল, আপুনি
আমার অধিকার আনাত ব্যর্থ হয়েছিল কেবল নিজের চকিটো ঠিক রাখার কারণে আরএনসিটোক আপনি বিগত দিনত ব্যবহার করেছিল কিন্তু আজি আমি আরএনসি গোটেই বিটিসিত প্ৰতিখন জিলা সমিতি প্ৰতিখন আঞ্চলিক সমিতি সম্পূৰ্ণৰূপে আজি সক্ৰিয়ভাৱে আজি সুসংগঠিত হৈ পেলাই জাতিটোৰ কাৰণে আমি কাম কৰি আছো আমি সমাজ সেৱা কৰি আছো ইয়া আপোনাৰ সহ্য হোৱা নাই গতিকে আমি আপোনাক তীব্ৰ ভাষাৰে আমি গৰিহণা দিছো আৰু আমি হকিয়াই দিছো যে বিগত দিনত আপুনি জাতিটোৰ নামত যি দালালি কৰিলে আজি নতুনকৈ আমি কেন্দ্ৰীয় সমিতি সম্পূৰ্ণভাৱে বৈধ কমিটি এখন থকাৰ পিছতো আপোনাৰ নিৰ্দেশত যি কমিটি গঠন হ'ল সেয়া আপুনি অতি সোনকালে ভংগ কৰি দিয়ক অন্যথায় আপোনাক য'ত পোৱা যাব তাতে আপোনাক অপদস্থ কৰা হ'ব বুলি আজি সংবাদমেলৰ জৰিয়তে আপোনাক সকিয়নি দিছো জাতিটোৰ কাৰণে সক্ৰিয়ভাৱে কাম কৰি আছে বিভিন্ন ইস্যু লৈ পেলাই কাম কৰি আছো এয়া আৰএনচিটোক দুৰ্বল কৰাৰ কাৰণে জনমানসত হেয় প্ৰতিপন্ন কৰাৰ কাৰণে এক ৰাজনৈতিক ষড়যন্ত্ৰ আৰু ইয়া আমি কেতিয়াও সফল হ'বলৈ নিদিওঁ যিসকল ব্যক্তি আজি আব্দুল সাত্তাৰ আহমেদ গাজিবুৰ ৰহমান এইসকল সংগঠনৰ নীতি নিয়ম বহিৰ্ভূত কাম কৰি থকাৰ কাৰণে এণ্টি পাৰ্টি এক্টিভিটিজ কৰি থকাৰ কাৰণে আমি বহিষ্কাৰ কৰিছো আজিৰ সংবাদমেলৰ জৰিয়তে আমাৰ বক্তাৰ আলী আহমেদ এখেতে আমার চিফ এডভাইজার আসলে প্রথমের পরে আসলে যেহেতু আমি অপহরণ করা নাছিলো কিন্তু আমার ইতিমধ্যে কোর কমিটির সিদ্ধান্ত মতে বক্তার আলী আহমেদকে আমি চিফ এডভাইজারের পৰা অব্যাহতি দি পেলাই আমার সম্মানীয় উপদেষ্টা আমার ভাওরাগুড়ি হায়ার সেকেন্ডারির প্রাক্তন অধ্যক্ষ আমার রিটায়ার্ড প্রিন্সিপাল আব্দুল আজিজ খান সাহাবক আমি মুখ্য উপদেষ্টা হিসাবে আমি ইতিমধ্যে কোর কমিটির আলোচনা করে আমি নিযুক্তি দেওয়া হয়েছে গতিকে সম্মানীয় আব্দুল আজিজ খান সাহাবর নেতৃত্বত আমি এখেতৰ পৰামৰ্শ লৈ আগন্তুক দিনত জাতিটোৰ হৈ পেলাই কাম কৰি যোৱাৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত লৈছো আৰু এটা স্পষ্ট কথা যে যিসকল ব্যক্তিয়ে আজি সংগঠনটোক দুৰ্বল কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰিছে এইসকলক বক্তাৰ আলীৰ লগতেই সেইসকল ব্যক্তিকো আমি হকিয়াই দিছো যে য'ত পোৱা যাব আমাৰ প্ৰতিটো জিলা সমিতি প্ৰতিটো আঞ্চলিক সমিতিক আমি আহ্বান জনাইছো যে আপোনালোকে সক্ৰিয় হওক এইসকল ব্যক্তিত য'তেই পাব বিটিচিৰ সংখ্যালঘু অঞ্চলত তাতেই এখেতসকলক অপদস্থ কৰি পেলাই সংগঠনটোক লৈ যি বদনাম কৰাৰ কাৰণে হাগ্ৰামা মহিলাৰীৰ পৰা টকা পইচা লৈ পেলাই যি ষড়যন্ত্ৰ কৰিছে সেয়া বন্ধ কৰিব লাগিব এখেতসকলক অপদস্থ কৰা হ'ব বুলি আজি আমি ঘোষণা কৰিছো সম্পূৰ্ণ ভুল অভিযোগ ধৰ্মীয় সংখ্যালঘু পৰিষদ আৰএমচি এখন সম্পূৰ্ণ অৰাজনৈতিক সংগঠন ইয়াৰ এখন সংবিধান আছে অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি পেলাই আমি বৰ্তমান আমি ইউপিপিএল দলক সমৰ্থন জনাই পেলাই আমি কাম কৰি আছো আমি কোনো ভাতৃ সংগঠন নহয় বিগত দিনত বক্তাৰ আলী আহমেদৰ নেতৃত্বত গুলজাৰ হুছেইন মোল্লাৰ নেতৃত্বত সংগঠনটোক বিপিএফৰ ভাতৃ সংগঠন হিচাপে পৰিগণিত কৰিছিল আৰু এই কাৰ্যক বিৰোধিতা কৰি পেলাই আজিৰ তাৰিখত আমি সম্পূৰ্ণৰূপে এখন অৰাজনৈতিক স্বতন্ত্ৰ জাতীয় সংগঠন হিচাপে বিটিচিৰ সংখ্যালঘু ৰাইজৰ বুকুত আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছো 1994 চনত জাতিটোৰ স্বাৰ্থত এইখন সংগঠন ডক্টৰ প্ৰয়াত আমাৰ ডক্টৰ নুৰ নবী শেখ সাহাবৰ নেতৃত্বত এইখন সংগঠন জন্ম হৈছিল আৰু বিপিএফ জন্ম হৈছে 2005 চনত গতিকে এক দীঘলীয়া ইতিহাস আছে আৰএমচিৰ গতিকে আগন্তুক দিনতো আমি জাতিটোৰ প্ৰতিটো ঘাত প্ৰতিঘাত আমাৰ ন্যায় নিৰাপত্তা আৰু আমাৰ সাংবিধানিক অধিকাৰৰ কাৰণে আমি মাত মাতি যাম ইয়া আমাক কোনেও বিপদে পৰিচালিত কৰিব নোৱাৰিব আজিৰ সংবাদমেলৰ জৰিয়তে যিকেইজন ব্যক্তিয়ে সংগঠনটোক বিভাজন কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰিছে বা কৰি আছে এখেতসকলক আমি পুনৰ এবাৰ কৈছো আমি য'তেই পাম তাতেই শাৰীৰিকভাৱে অপদস্থ কৰাৰ কাৰণে আৰএমচিৰ প্ৰতিটো জিলা সমিতি প্ৰতিটো আঞ্চলিক সমিতি ইতিমধ্যে আমাক জনাইছে সাজু হৈ আছে জানে যে আমি বৰ্তমান আমাৰ জাতীয় সমস্যা আমাৰ সংখ্যালঘু সমাজৰ ভূমি সমস্যা আছে আমাৰ উন্নয়নৰ সমস্যা আছে আমাৰ ন্যায় নিৰাপত্তাৰ কথা আছে আমাৰ অধিকাৰৰ কথা আছে আমাৰ নিবনুৱাসকলৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত আমাৰ অধিকাৰৰ কথা মাত মতাৰ কাৰণে আমি বৰ্তমান ইউপিপিএল দলৰ লগত এক সুসম্পৰ্ক ৰাখি পেলাই এখেতসকলৰ যিখিনি ভাল কামক আমি সমৰ্থন কৰি আহিছো আৰু বেয়া কামখিনিক আমি সমালোচনা কৰি ৰাজনৈতিক হেঁচা দি পেলাই আমাৰ অধিকাৰ আমি সুৰক্ষিত কৰাৰ কাৰণে আমি কাম কৰি আছো হয় কথাটো হ'ল ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ আণ্ডাৰত এইটো একচুৱেলি 6 শিডিউল হিচাপে ট্ৰাইবেল ভাইসকলৰ কাৰণে 2016 চনৰ কেবিনেট সিদ্ধান্ত মৰ্মে কিছু কনচিডাৰেশ্যনত অনা কথা আছিল কিন্তু আমি যিখিনি জানো যে এতিয়ালৈকে প্ৰভিন্সিয়েলাইজেশ্যনৰ কামটো পেণ্ডিং হৈ আছে গতিকে আজিৰ তাৰিখত আমি ক'ব নোৱাৰোঁ যে কোন 10খন কলেজ ইয়াতে লিষ্টত সোমাইছে বা প্ৰভিন্সিয়েলাইজ হৈছে বা হোৱা নাই তো বাকী মহামায়া কলেজৰ যিখন ক্ৰাইটেৰিয়া আছে যদি ক্ৰাইটেৰিয়া ফুলফিল আছে
এইটো অন্তৰ্ভুক্ত কৰিব লাগে বুলি অতি সোনকালে আমি BTCৰ মাননীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক সাক্ষাৎ কৰি আমি ইয়াক প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিব লাগে বুলি আমি দাবী জনাম। BTCত যিমান মহাবিদ্যালয় আছে কোনোখন মহাবিদ্যালয়ত আৰবী বিষয় আছে নেকি, আৰু যদি মানে নাই তেতিয়াহ'লে RMC কি ভূমিকা লৈছে? চাওক, কিছুমান ডিপাৰ্টমেণ্টেল ক্ৰাইটেৰিয়া থাকে। মই প্ৰথমতে কৈছোঁ যে 6th শিডিউল হোৱাৰ কাৰণে কিছু কনচিডাৰেশ্যনৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা আৰু BTC কৰ্তৃপক্ষই অহৰহভাৱে চেষ্টা কৰি আছে যে ট্ৰাইবেল অঞ্চলৰ কাৰণে আমাক কিছু কনচিডাৰ দিব লাগে। এই ক্ষেত্ৰত অসম চৰকাৰে যদিও মৌখিকভাৱে এগ্ৰী হৈছে, এই বস্তুটো এতিয়ালৈকে 100% একচেপ্ট কৰি লোৱা নাই, যাৰ কাৰণে এতিয়ালৈকে পেণ্ডিঙে হৈ আছে। গতিকে আমি এপছু বা নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা আৰু BTC কৰ্তৃপক্ষক আমি আহ্বান জনাম যে BTCৰ যি 10খন কলেজ লোৱা হৈছে তাতে ছিনিয়ৰ বেচ যদি মহামায়া কলেজ আছে সেয়া আপোনালোকে গ্ৰহণ কৰি লৈ এয়া প্ৰভিঞ্চিয়েলাইজেশ্যন কৰি দিব লাগে বুলি আমি অতি সোনকালে এখন মেমৰেণ্ডাম লৈ পেলাই BTC চিফ মাননীয় প্ৰমোদ বড়ো দেৱক সাক্ষাৎ কৰিম।